নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। মানে বহুত দিন মই দীঘল ভিডিঅ' দিয়াই নাই, লাষ্ট বিহু টাইমতে ভিডিঅ' দিয়া, কিন্তু আজি এনেই শ্বৰ্ট ভিডিঅ' দি আছোঁ, তথাপিও লং ভিডিঅ' দিয়াই নাই। গতিকে গাড়ী চলাইও আছোঁ আৰু ব্লগটো গাড়ী চলাই আজি আৰম্ভ কৰিছোঁ। আজি এটা বিশেষ অনুষ্ঠান আছে। অনুষ্ঠান মানে কি, লগৰ এজনীৰ বিয়া আছে, একদম পুৰা ভাল লগৰ এজনীৰ বিয়া আছে। গতিকে বিয়া বুলি আজি ব্লগটো কৰিছোঁ। মানে তাহাঁতিও কৈ থাকে কেতিয়াবা কেতিয়াবা। গতিকে ভিডিঅ'টো চাই থাকক। আৰু মই আহি আছোঁ এতিয়া, বৰ্তমান পাইছোঁহি ৰধলা, বিয়া আছে দেৰগাঁৱত। গতিকে সময়ো হৈছে কেইটা বাজিছে, 2টামান বাজিছে চাগে। মই বিয়া খাবলৈ বুলি ওলাই আছোঁ। আৰু অকল বিয়া খাই পেলাই গুচি অহাই নহয়, ৰাতিলৈকে কইনা চাগে খোৱালৈকে ভিডিঅ'টো দেখা পাব, যদিহে থাকোঁ, যদিহে ভাগৰ চাগৰ নালাগে। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ব'লক। এতিয়া প্ৰথম বিয়াঘৰ পাই লওঁ। বিয়াঘৰ পাই লওঁ মানে কি, লগৰ এজনক উঠাম গাড়ীত, তাৰপিছত দুইটা আমি বিয়াঘৰলৈ যাম। আৰু আমাৰ দেৰগাঁৱতো গোলাঘাটৰ ৰাস্তা ইমানেই সুন্দৰ, মানে গাড়ী 20-30তকৈ ওপৰ যাবই নোৱাৰি। বহুত ধুনীয়া সুন্দৰ ৰাস্তা কৰি থৈছে, সেইকাৰণে মানে যাবলৈও ভাল লাগে। কমচে কম বৰষুণ দিয়া নাই, নহ'লেতো ৰাস্তাটো পুখুৰীয়ে হৈ গ'লহেঁতেন। বাৰু যিয়ে নহওক, এতিয়া থেকেচ মেকেচ খাই প্ৰথমতে লগৰটোক উঠাই বিয়াঘৰ পাই লওঁগৈ। সেইবোৰ কি মানে, সেইবোৰ কি খাওঁ কইনাই দিয়া ভাল লাগিছে। অঁ থেংক ইউ। অঁ ভাল লাগিছে দেই, ভাল আকৌ, ভাল লাগিছে আকৌ। Wow! Beautiful! কইনাই গছৰ তলত পজ নাই কৰা, মই এনেই থৈছোঁ আৰু। ফালটো কেতিয়া কৰিলোঁ আমি, ফালটো নাই কৰা নহয়। গছৰ তলত ভাল পজ দিয়ে মানে। ছোৱালী গ্ৰুপৰ ফটো, এইফালে কইনা ফটো। ছোৱালীবোৰৰতো ফটো মাৰি শেষেই নহয়, সেইকাৰণে আকৌ লগৰটোক আকৌ এবাৰ মাতিছে তাহাঁতক ফটো মাৰি দিবলৈ। এইফালে কেমেৰামেনে মাৰি 1 2 3 লাগে, 1 2 3। আমাৰ মানে ভিতৰত বহি বহি আমনি লাগিলে, সেইকাৰণে বাহিৰৰ পৰিৱেশ চাই আছোঁহি আহি। এই বাহিৰত হৈফালে কিবা কিবি ছোৱালী লেডিজ পাৰ্টিয়ে কৰি আছে, আমি ৰখি আছোঁ ইয়াত। আমি দুটা ৰখি আছোঁ ইয়াত কামোৰ খাই খাই, অকল দুটাই মানুহ। এয়া লেডিজ গেঙৰ ফটোশ্বুট, চবেই পজ দিছে। ৰখি ৰখি একদম সন্ধিয়াই হৈ গ'লগৈ আৰু আমি বাহিৰতে ৰখি আছোঁ। গোটেই দিনটো কইনাই মানে মানুহক চফ দি দি ভাগৰ লাগি গৈছেগৈ, ভৰি বিষাই গৈছে। সেইকাৰণে লগৰটোক অলপ ভৰি পিটিকাইছে মানে। ये सब क्या देखना पड़ रहा है? আমাক ঢকা এটা দি দিলা, মই ভিডিঅ' কৰি আছোঁ। Okay, done. Done, okay. Oh, okay. Okay. No. Moi প্ৰথম যে আনিবলৈ যাম দিয়া। Hello guys. Back to my YouTube channel. Aru? My name is Kumina. Aji Rudia. Ya moi Dora hi bodole mo rokhi asu Dora har babe. Apekha. Dey. Aru? Rogol gol dia. Dora hi boy aha na belok ke sa. Bole apekha rokhi asu. Belok ka sa. Dora hale hi na. Abi? Ago sim ge Dora. Dolzul ase ni dolzul. Kor ase? Ami rasta na bol. A few minutes later.
কইনা কেনেকুৱা ফিল বহি 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 ফিল কেনেকুৱা ভাল লাগিছে ন ভাগৰ লাগিছে নে তোমাতকে আমাৰ বেছি ভাগৰ লাগিছে এতিয়া 10 তাৰিখৰ পিছতহে কম আৰু তোক ফোন কৰি কিমান ফূৰ্তি কৰিলো দিব দেব কবানে কি একেলগে কনফাৰেন্স কৰিম বে খুৰীহঁতে খেদিব এইটো ৰাতি খাজ ভাত গোটেই সোপাই লাইন পাতি আছে হাই হাই আগত লৈ পেলাই গ'ল এই সোপা এতিয়া আমি লৈ আছো দাদাই ঘৰত কি বস্তু এৰি আহিছে মুন্নি কি হৈছে চাওক কইনা চাওক কেনেকুৱা লাগিছে কইনা এতিয়া বিয়া ঘৰৰ পৰা উলিয়াইছে মানে বিবাহ ভৱনৰ পৰা উলিয়াইছে এতিয়া মেইন ঘৰলৈ নিব মেইন ঘৰৰ পৰাহে কইনাক বিদায় দিব আৰু সিহঁত দুজনীয়ে পুৰা জুপিছে এইটো এটা জুপিছে গুৰুম চাওক কইনা কি হৈ আছে কান্দা বুলি মই ভাবি কান্দা দেখুৱাব লাগিছিলে অকণ কান্দা হয় আমিও ক'লো হে মুন্মি নাকান্দিবি নাকান্দিবি দুজন টোপনি নিয়ে পাচলিহে টোপনি তো ভিডিঅ'টো যোনডোখৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ সেইডোখৰতে শেষ কৰিছোঁ মানে এইডোখৰ জেগাতে শেষ কৰিছোঁ কাৰণ মই যাওঁতে এইডোখৰ জেগাৰ পৰাই মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ৰদলা পথাৰৰ ওচৰৰ পৰা আৰু আহোঁতেও ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ গতিকে বিয়াৰ ভিডিঅ' আৰু ইমানকণেই আছিলে এতিয়া মই বৰ্তমান ঘৰ আহি আছোঁ সময় হৈছে 9:30 মান টোপনি খতি চকু চাগে একদম পুৰা সোমাই গৈছে আমি মানে একদম কইনা থৈ পেলাই আহিলোগৈ গতিকে বিয়াৰ ভিডিঅ' ইমানকণকে দেখুৱালোঁ আমি কৰা অকণমান সৰু সৰু ধেমালি আৰু তাইৰো স্মৃতি হিচাপে এইটো অকণমান থাকি যাব মোৰ স্মৃতি হিচাপে থাকি যাব গতিকে ভিডিঅ'টো আপলোড কৰি দিম আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ টাটা আৰু বাই বাই